নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিম বুলি কৰাই হোৱা নাই। এতিয়া প্ৰায় 12টা মানে বাজিল আৰু আজি মই আহিছোঁ মৃগাংকৰ লগত মৃগাংকৰ ছাইড চাব, মানে ফুৰাৰ নিচিনাই হ'ব আৰু মোৰ, আৰু ময়ো দেখাম ছাইডবিলাকত কেনেকৈ ভিজিট কৰে, কেনেকৈ কি কৰে। আৰু প্ৰথমতেতো মানে ছাইডবিলাক দেখিলে এনেকুৱা লাগে ইয়াতো ঘৰ হ'বনে, কিন্তু পিছত যেতিয়া সকলোখিনি প্লেনিং কৰাৰ পিছত হয় তেতিয়া সম্পূৰ্ণ ঘৰটো হৈ উঠিলে মানে ঠাইখিনি ভাল লগা হয়। বাকী মই দেখাম আৰু আজি এঠাইত যাম, আপোনালোকে আগৰ ব্লগটো ভাল পাইছে তেনেকুৱা এটা ঠাইতে যাম। বাকী ব্লগটো চাই থাকিলে গম পাব আমি ক'ত যাই আছোঁ। বাকী চাই থাকক ভিডিঅ'টো। আমি আহি পালোঁ, বহুত দেৰিয়ে হ'ল আহি পোৱাত। একেবাৰে কিবা ধৰণৰ মাটি, মই মানে এনেকৈ দেখাই নাছিলোঁ, য'ত ত'ত যেনেকৈ তেনেকৈ ঘৰ পৰি আছে, কিন্তু একেবাৰে গুৱাহাটী কলেজৰ ওচৰতে হয় মাটিখিনি। যেতিয়া মানে ঘৰবিলাক ভাঙি দিয়া হ'ব তেতিয়া মানে খুব ভাল হ'ব। বাকী মই দেখাইছোঁ কেনেকুৱা মাটি হয়, মানে দেখিলে আচৰিত লাগিব যে ইয়াত এটা ভাল বিল্ডিং হ'ব, ঘৰ হ'ব। এইটো আছিলে আমাৰ প্ৰথমটো ছাইট আৰু ঠাইটো আছিলে বামুণী মৈদাম। মই অহাৰ আগতে ভাবি আছিলোঁ খালী প্লট হ'ব, জোখমাখ কৰি ঘৰৰ কামবোৰ তেনেকৈ আগবঢ়াই নিয়া হ'ব, কিন্তু আহি দেখিলোঁ ইয়াতে আগৰ পৰাই ঘৰ আছে, দোকানো চলি আছে, আগৰ ফালে গেৰেজ আছে আৰু ঘৰ ভাড়াও চলি আছে। এনেকৈ অকণমান খেলি মেলি হৈ থাকিলে জোখমাখ কৰি মিলাবলৈ দিগদাৰ হয়। মই নিজে চকুৰে দেখিয়ে বিশ্বাস কৰিলোঁ। পিছত আমি ধুনীয়াকৈ দেখা পাওঁ ঘৰ এটা, কিন্তু প্ৰায়বোৰ প্লটতেই পৰিৱেশবোৰ এনেকুৱাই হয়। এইটো আছিলে আমাৰ দিনটোৰ দ্বিতীয়টো ছাইট আৰু ঠাইটো আছিলে নুনমাটি। এনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাম মই বহু দিনৰ পৰাই ভাবি আছিলোঁ, কিয়নো আমি যিহেতু আমাৰ জীৱনকালত ঘৰ এটা বনাওঁৱে আৰু ঘৰটো যিহেতু আমাৰ বেছিক বস্তু হয় আৰু আমাৰ জীৱনৰ প্ৰায়খিনি পইচাৰ বেছিখিনিয়ে হয়তো আমি ঘৰৰ নামতে খৰচ কৰোঁ। সেয়েহে ঘৰ এটা বনোৱাৰ আগত আমি সকলোৱে সচেতন হোৱা উচিত। মই প্ৰায় সংখ্যক মানুহকে দেখিছোঁ যে ঘৰ এটা প্ৰথমতে বনায়, কিন্তু পিছত তেওঁলোকে ভাবি থাকে যে এনেকৈ বনালেই ভাল হ'লহেঁতেন, কিন্তু ঘৰ এটাতো বাৰে বাৰে বনাই থাকিব নোৱাৰি, যিহেতু ঘৰত বহুত টকা পইচাৰ খৰচ হয় আৰু আজিকালি যিহেতু ঘৰৰ বস্তু বাহানিৰো দামবোৰ বাঢ়ি গৈ আছে। আৰু এই দাদা আৰু বাইদেউজনীয়ে ঘৰ এটা বনাব, সেয়েহে তেওঁলোকৰ ঘৰৰ ড্ৰয়িংখন মৃগাংকই তেওঁলোকক বুজাই আছিলে আৰু নিজে বুজি পালে ভাল, কাৰণ তেওঁলোকে পিছত কিবা প্ৰব্লেম হ'লে আকৌ ক'ব পাৰিব আৰু প্লেনিং মতে কৰিলে আচলতে সকলোৱে ভাল হয় আৰু থাকিও ভাল লাগে। মানে ইয়াতে বাহিৰলৈ আহিব এইটো মানে কেতিয়াবা কি হয়, আলহী আহিলে আহি পেলাই আপোনাৰ তেওঁ বাথৰুমতো নাযায়, জাষ্ট মাত্ৰ হাতখন ধুইছে যে ড্ৰাইঙৰ পৰা হেণ্ড ৱাছৰ কাৰণে ইয়াতে যাওক। তেওঁ এতিয়া বাথৰুমৰ পৰা আহিলে মানে আকৌ আপোনাৰ মানে কিছুমানে কি কৰে এইখিনিতে, এইপিনে নহয় কিন্তু এইপিনে, হা সেইটো মিলাই দিছোঁ মই চাব, মই দি আছোঁ আপোনাক। এতিয়া আপুনি চাব হেৰি, অ'কে, এইটো গেষ্ট ৰুম প্লাছ এইটো আপুনি ৰিডিং ৰুমো কৰিব পাৰে, হা। মানে পঢ়াৰ কাৰণে দুটা, বাচ্ছাৰ কাৰণে দুটা পাৰফেক্ট ঠাই আছে, এটা এইটো, এটা এইখিনি ঠাই। এইখন ঠাইতো আমাৰ ফ্ৰণ্টত থাকিব নোৱাৰে, ইয়াতে আহিব পাৰে। এতিয়া 4টা বাজিছে, বাকী আমাৰ দিনটো 3টা কামহে শেষ হ'ল, গোটেইকেইটাই বিশেষ হয়, তথাপিও এই বিশেষ কামটোৰ কাৰণে মানে ভিউৱাৰ্ছসকলে ৰখি আছে। বাকী গৈ পাই লওক, গৈ আপোনালোকক দেখাম মই, কাৰণ আপোনালোকে ৰখি আছে চাবৰ কাৰণে আৰু কিমান কাম আগবাঢ়িছে। ময়ো মানে চেষ্টা কৰি আছিলোঁ যে দেখাব কেনেকৈ পাৰোঁ, যিহেতু সকলোৱে আমি সেই বিশেষ মানুহজনক ভাল পাওঁ, গতিকে তেওঁৰ লগত কি হৈ আছে, তেওঁনো ক'ত কি কৰি আছে, আমি সকলোখিনি জানিব বিচাৰোঁ। সেয়েহে মই আজি গৈ আছোঁ, গৈ আপোনালোকক দেখাম কিমান আপডেট হৈছে, সকলোখিনি আপোনালোকে ভিডিঅ'টো দেখা পাব, সেইকাৰণে শেষলৈকে ভিডিঅ'টো চাই থাকক। এইটোৱে জুবিনদাৰ ঘৰ আৰু ইয়াতে কাম চলি আছে, যিহেতু মই আপোনালোকক দেখাইছিলোঁ আগতে, আৰু আপোনালোকে চাগে ভিডিঅ'টো চাইছে ভূমি পূজনৰ। এতিয়া অৱস্থা নাই, বাকী যিটো প্লেনিং কৰা হৈছে সেইটো একেবাৰে ক'বই নালাগে। বাকী ভিডিঅ'টো চাই থাকক আপোনালোকে, ভিতৰত কি কাম চলি আছে, কি কৰিছে মই দেখাইছোঁ সকলোখিনি। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পাইছে যে জুবিনদাৰ খাৰঘুলিত নতুনকৈ ঘৰৰ কাম আৰম্ভ হৈছে আৰু যোৱা 4 অক্টোবৰত জুবিনদাৰ ঘৰৰ ভূমি পূজন আছিলে আৰু মোৰো সৌভাগ্য হৈছিল যে মই সেইদিনা তাত উপস্থিত থাকিব পাৰিছিলোঁ। আৰু তাৰপিছত যিহেতু দুৰ্গা পূজা আহিল, বতৰো বেয়া, সেয়েহে কামবোৰ বন্ধই হৈ আছিলে। এতিয়া যিহেতু পূজা শেষ, বতৰো ভাল হৈছে, কামবোৰ লাহেকৈ আৰম্ভ হৈছে আৰু বৰ বিশেষ তেনেকৈ কামবোৰ আগবঢ়া নাই, যিহেতু বন্ধই আছিলে। এতিয়া বাৰু ভালকৈ কামবোৰ চলিব। জুবিনদা ভূমি পূজনৰ দিনা উপস্থিত আছিলে, তেওঁ যিহেতু ব্যস্ত মানুহ, মই যিহেতু যোৱাকালি গৈছিলোঁ, তেওঁ আৰু সেইদিনা নাছিলে। মাজতে এইডাল বেলগছ আছে, আপোনালোকে চাগে যিসকলে খাৰঘুলিত গৈছে তেওঁলোকে গম পাব, আৰু জুবিনদাই চাগে এইডাল কাটিব দিয়া নাই, কাৰণ আপোনালোকে ভিডিঅ'ৰ জৰিয়তে গম পাইছে বা এনেও গম পায়েই থাকে যে জুবিনদাই গছ কিমান ভাল পায়। ইয়াত যে আগতে জুবিনদাৰ ইমান ধুনীয়া এটা ঘৰ আছিলে, নেদেখিলে বিশ্বাসেই কৰিব নোৱাৰি।
যিহেতু ঘৰৰ কাম চলি আছে, চাৰিওফালে কেৱল গত খন্দা পাহাৰীয়া মাটি আৰু মাটি। পিছলৈ বাৰু ভিডিঅ'ৰ জৰিয়তে মই দেখাম যেতিয়া সম্পূৰ্ণকৈ ঘৰটো হৈ উঠিব, বা বাকী মই গ'লে আপোনালোকক দেখায়ে থাকিম কেনেকৈ কি হৈছে। এইখন হৈছে জুবিনদাৰ ঘৰৰ ষ্ট্ৰাকচাৰেল ডিজাইন, আৰু মই এতিয়ালৈকে যিমান দূৰ জানিছোঁ ষ্ট্ৰাকচাৰেল ডিজাইন মানে হৈছে ঘৰটোত কিমানটা খুঁটা পৰিব, কিমান ৰড লাগিব। মই বাৰু আপোনালোকে জানিবলৈ বিচাৰিলে মৃগাংকৰ জৰিয়তে এটা ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। এইটো কি হয়? আছে কিবা অকণমান কাম চাই আছে, আৰু মই এয়া গছৰ তলত বহিছোঁ, আৰু তেওঁ আহিলে যাম। আৰু সেয়া হোৱা দূৰত সেইখন ব্ৰহ্মপুত্ৰ আৰু পাহাৰ। বাকী আপোনালোকে মোৰ ভইচটো কেনেকুৱা শুনিছে নাজানো, ভিতৰত যিহেতু কাম চলি আছে, মানে মেচিনৰ শব্দবিলাক আহি আছে, বা কিমান ধুনীয়া বতাহ লাগি আছে। সঁচাই আমাৰ অসমখন ইমান সুন্দৰ, আৰু ইয়াৰ পৰাই যিটো ভিউ দেখা পায় কি ক'ম, আপোনালোকে নিজে যেতিয়া আহিব তেতিয়াহে গম পাব কেনেকুৱা লাগে ইয়াতে। আৰু জুবিনদা যেনেকুৱা তেনেকুৱাই ঠাইটো। এইখনেই হৈছে আমাৰ বিশাল ব্ৰহ্মপুত্ৰ, ইমান সুন্দৰ, ইমান মনোমোহা। আৰু এই বিশাল ব্ৰহ্মপুত্ৰৰ বিশাল সুন্দৰতা জুবিনদাৰ ঘৰৰ পৰা খুব ধুনীয়াকৈ দেখি, খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰি। সৱা দূৰত পাহাৰ, কোনোবা যেন চিত্ৰশিল্পী আঁকি থোৱা এখন জীৱন্ত ছবি। সঁচাই প্ৰকৃতিয়ে আমাক খুব ধুনীয়া বস্তু এটা উপহাৰ দিছে, কেৱল আমি ইয়াক সযতনে ৰখাৰ দায়িত্বটো আমাৰেই হয়। তুমি এতিয়া কোৱা কিবা, কি দেখিলা আজি ইম্প্ৰুভমেণ্ট বুলি একো নাই, তুমি গম পালাই কি চলি আছে। নতুনকৈ ঘৰটো আৰম্ভ হ'লহে এতিয়া, কিন্তু কথা হ'ল কি যে আগৰ যিবিলাক মানে আছিলে, এতিয়া আগতকৈ ধুনীয়া আছিলে। মানুহে মোৰ মাজতে কোনোবাই কৈ আছে আগৰ মানে 0 পইণ্ট বহুত ধুনীয়া আছিলে। কিন্তু এটা কথা কি জানা, এইবাৰ যিটো নতুন প্লেনিং হৈছে তাত বিশ্বাস কৰা আগতকৈ আৰু বেছি ধুনীয়া লগা কিছুমান বস্তু হ'ব। অকণমান কংক্ৰিটিং মিক্সাৰ বেছি হ'ব, ঠিক আছে, কিন্তু কংক্ৰিট মানেতো আচলতে ধুনীয়া হয় ন। এই কথাষাৰ আন কোনোবাই কিমান বুজে গম নাপাওঁ, কিন্তু এজ এ চিভিল ইঞ্জিনিয়াৰ মই সদায় ক'ব বিচাৰোঁ যে কংক্ৰিটৰ নিচিনা ধুনীয়া বস্তু পৃথিৱীত আৰু মানে বহুত কম আছে। নেচাৰ ইজ পাৰফেক্ট, বাট কংক্ৰিট ইজ এ পাৰ্ট অফ নেচাৰ। আই ফিল দেট, এণ্ড সেভাৰেল numbers of engineer always feel, as a civil engineer they feel that concrete is the part of nature. ইয়াতে 0 পইণ্টটো ধুনীয়াকৈ লিখা আছিলে, এতিয়া ইয়াৰ পৰা উঠাই দিয়া হৈছে আৰু ভিতৰত থোৱা হৈছে। আৰু যেতিয়া ঘৰটো ভালকৈ হৈ যাব তেতিয়া ইয়াতে লগাই দিয়া হ'ব, তেতিয়া আপোনালোকে ভালকৈ দেখা পাব। ইয়াতে চাগে দেখিছে বহুতে, ইয়াতে ফটোও তুলিছে 0 পইণ্ট বুলি। বাৰু যি নহওক, আপোনালোকে আপডেটটো পালে, আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। বাৰু আগলৈকো মই দেখাই থাকিম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।